পৰ্দা কিখন এবাৰ নতুনকৈ আনিম না পইচা কেইটাই গোটাব পৰা নাই নহয় এইখন পৰ্দাও কিন্তু বহুত দিন গৈছে ল'ৰা ছোৱালী মুখা ভাল হোৱা হ'লেতো আৰু দিন গ'লহেঁতেন আইও ওলাওঁতেও সেই পৰ্দাখনতে হাত মুহাৰিব সোমাওঁতেও সেই পৰ্দাখনতে হাত মুহাৰিব ধোৱা যদি ধুবলৈ কিমান কষ্ট উফ ৰাম বিছনাখন কম খচা নাই দেই এইখনে গোটেই তুলিখনৰ ফাকে ফাকে ধূলি সোমালে এই টিভিটো ইয়াৰ পৰা আঁতৰাবহে লাগিব টিভি চাওঁতে গোটেই বিছনা খচি শেষ কৰিছে ডাঙৰ মানুহ ইউনিফৰ্মটো তিয়াই দিছিলে ধূলি নাই বাৰু মইনো বা অকলে অকলে কিমান কৰিম হা আইও গাঁওকেইটা ওচৰলৈ আহিব নোৱাৰি হেও এইখোপা মূৰবোৰ ভালকৈ নোধোৱে ভেকেটা ভেকেট গাঁওবোৰ গোন্ধাইছে কিমান আৰু গাঁও কভা ধুই ধুই আমনি লাগি গৈছেগে ডাঙৰ মানুহ কি হ'ল ইমান কিয় চিঞৰি থাকানো এই গাঁওখিনি অতি সোনকালে ৰ'দত দেগে যা মূৰবোৰ ভালকৈ নোধোৱা গেলা গোন্ধত ওচৰলৈ যাব নোৱাৰি আৰু ইমান বেয়া গোন্ধ নাই পাই তুমি যেনেকৈ কৈছা আৰু ইউনিফৰ্মটো তিয়াই থোৱা আছে পটাপট ধুগে হমনো ক'লে গো হৌ ছোৱালী টেবুলৰ তলখন অৱস্থা নাই এইবোৰ বা ছোৱালী মানুহ থকা ঘৰ নে বাৰু হ'ব মই চিজিল কৈছোঁ তুমি যোৱা ওপৰে ওপৰে কামবোৰ আৰু এই মাজে মাজে ঘৰ নাহাৰিবি কিন্তু বিচনাটো একদম ধুনীয়াকৈ সোমাই চুকে কাৰণে হাৰি নিবি উফ ৰাম হ'ব আৰু হাৰিম নহয় হাৰিম বুলি ক'লেই নহ'ব নহয় ওপৰৰ পৰা কামবোৰ কৰা চিজিল নহয় অকণো এই সৰুজনী একদম কথা নুশুনা হৈছে এই মাজনী যে ইমান বকিব পাৰে কেনে কামবোৰ কৰিয়ে থাকোঁ আমি কৰা কামবোৰ বচনেই নহয় দোকানলৈ যাওঁ বস্তু আনিবলৈ তাপা মই ভাত বনাম তুমি খাবা দোকানী চাউল দিয়া দালি দিয়া পিঁয়াজ দিয়া আলু দিয়া ঐ আৰম্ভ কৰি দিয়া না খেলিবলৈ উঠনি ইমান চিঞৰি আছো শুনি পা নাপা নাই শুনা মই ঘৰ খেলি আছো আকৌ এই ৰ'দখনত কাণ পকা একদম ছিঙি পেলাম ৰাতিপুৱাৰ পৰা দিনটোলৈ আৰম্ভ হৈ গ'ল সিহঁতৰ নটংগী কাণখন বিষাই গ'ল চব সময়তে খেলা সময় নেকি হা খেলাও এটা সময় আছে চিধা ভিতৰলৈ যা বহা টেবুলখন ধুনীয়াকৈ পাইগে যা কিতাপবোৰ চিজি গ'লে যা ইচ্ছাবক কিমান গালি পাই কাম কৰাবি মই নথকা হ'লে এইখন অৰ্ধপতনে গ'লহেঁতেন দেই হাঁহকেইটা অকণমান মেলি দিছিলোঁ ক'লৈনো গ'লগে এইখনৰ লগত লাগি থাকোঁতে চাবলৈ সময় নাই পোৱা এই হাঁহজনীও কম নহয় না নিজৰ বাৰীখনত চৰিলে সিহঁতৰ পেটেই নভয় খুলি দিবই নাপাওঁ চিধা আহি পোৱাবহি কাউৰী বুঢ়ী মাইজনী এটাকে কঢ়িয়াব গম পাবি ৰ খুলি দিম বুলি ভাবিছ খুলি দিয়াৰ কাৰণে চল পালি দিনটো বান্ধনতে মৰিবি এইজনী লৰচৰ নহয় যে এই জহনি মৰা ধোঁৱা কাৰু কিজনী পা হাঁহ পালি উঠাব নোৱাৰা হলো বান্ধোতে পোৱালিখন কিবা ঠোঁটটোহে ডাঙৰহে দেখিছো এইখন পানী নমাইহে আহিব যেন পাইছো দেই এখন গোটেই কাপোৰ কানি দিলেও এখন বন্ধু বান্ধৱীসকল আমাৰ এই মিনতি ঘৰ সংসাৰৰ ভিডিঅ'সমূহ চাই বা আপোনালোকৰ কেনেকুৱা লাগিছে যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'সমূহ প্লিজ লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ পাব আজিলৈ ভিডিঅ'টো ইমানতে